মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ গতি পাঠটিৰ পঞ্চম অংশ তোমালোকলৈ লৈ আহিছোঁ। এই অংশত আমি লৈখিক পদ্ধতিৰে গতিৰ সমীকৰণৰ বিষয়ে আলোচনা কৰিম। ইতিমধ্যে যোৱাটো ক্লাছত তোমালোকলৈ তিনিটা সমীকৰণ আওৰাবৰ বাবে কোৱা হৈছিল। সেই সমীকৰণ তিনিটাৰ কোনটো আখৰে কি বুজায় ইতিমধ্যে তোমালোকে নিশ্চয় জানিবলৈ সক্ষম হৈছা, আৰু সমীকৰণ কেইটা সন্দৰ্ভতো এক সম্যক ধাৰণা লাভ কৰিবলৈ তোমালোক সমৰ্থ হৈছা বুলি মই আশা কৰিছোঁ। আমিনো এই লেখ কিয় ব্যৱহাৰ কৰিব লাগে? আমি লেখ ব্যৱহাৰ নকৰাকৈ পোনে পোনে সাংখ্যিক সমস্যা সমাধান কৰিলেই হয়, এনেকুৱা হয়তো কিছুমান কথা তোমালোকৰ মনলৈ আহিব পাৰে। এই সন্দৰ্ভত এটা উক্তি তোমালোকে বিবেচনা কৰিব পৰা এজন প্ৰসিদ্ধ আমেৰিকান কম্পিউটাৰ চাইণ্টিষ্ট বেন শ্নেইডাৰমানে কৈছিল, ভিজুৱেলাইজেশ্যন গিভছ ইউ আনচাৰ্ছ টু কুৱেশ্যনছ ইউ ডিডণ্ট ন' ইউ হেড। অৰ্থাৎ এই ভিজুৱেলাইজেশ্যনে তোমাক এনেকুৱা প্ৰশ্নৰ উত্তৰ দিয়ে যিবোৰ প্ৰশ্নৰ বিষয়ে তুমি জনাই নাছিলা। তোমাৰ মনত উদয় নোহোৱা কিছুমান প্ৰশ্নৰ উত্তৰো এই ভিজুৱেলাইজেশ্যনে দিব পাৰে। এই লেখ সন্দৰ্ভতেই বা গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন সন্দৰ্ভতেই বেন শ্নেইডাৰমানে এই উক্তিষাৰ আগবঢ়াইছিল। গতিকে তোমালোকে নিশ্চয় ইয়াৰ গুৰুত্ব সন্দৰ্ভত অৱগত হ'ব পাৰি। আমি এতিয়া গতিৰ সমীকৰণ কেইটাই কিনো বুজাইছে, কোনকেইটা আখৰে কি বুজাইছে তাক আমি শিকি লওঁ। প্ৰথম সমীকৰণটো v = u + at। ইয়াত u দ্বাৰা প্ৰাৰম্ভিক বেগ বুজোৱা হৈছে, অৰ্থাৎ আৰম্ভণিৰ বেগ। ভিৰ দ্বাৰা অন্তিম বেগ বুজোৱা হৈছে, এৰ দ্বাৰা সুষম ত্বৰণ বুজোৱা হৈছে, আৰু টিৰ দ্বাৰা সময় বুজোৱা হৈছে। মন কৰিবা, প্ৰাৰম্ভিক বেগ বুজোৱা ইউৰ মান কেতিয়া শূন্য হ'ব? যেতিয়া বস্তু এটাই স্থিৰ অৱস্থাৰ পৰা গতি কৰিবলৈ আৰম্ভ কৰিব। ষ্টেচনৰ পৰা গতি আৰম্ভ কৰা এখন ট্ৰেইন বা এখন বাছ ৰৈ থকা অৱস্থাৰ পৰা যেতিয়া গতি কৰে, বা যেতিয়া তুমি ৰৈ থকা অৱস্থাৰ পৰা দৌৰিবলৈ আৰম্ভ কৰা, তেনে সকলো ক্ষেত্ৰত প্ৰাৰম্ভিক বেগৰ মান শূন্য হয়। কিন্তু ষ্টেচনত নোৰোৱা এখন ট্ৰেইন, তাৰ ক্ষেত্ৰত তোমালোকে যেতিয়াৰ পৰা তাৰ বিবেচনা কৰা সময়টো শূন্য বাদে বেলেগো হ'ব পাৰে। কেৱল ৰৈ থকা অৱস্থানত পৰা যদি তাৰ গতি আৰম্ভ হয়, তেতিয়াহ'লে তাৰ প্ৰাৰম্ভিক বেগ শূন্য হ'ব পাৰে। একেদৰে কোনো এটা বস্তু যদি গতিশীল অৱস্থাৰ পৰা গৈ তাৰ বেগ শূন্য হয়, ৰয়, ব্ৰেক মাৰে, তেনে ক্ষেত্ৰত অন্তিম বেগৰ মান শূন্য হ'ব পাৰে। প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ এই দুয়োটাৰে SI একক মিটাৰ/ছেকেণ্ড। তাৰ পাছত পাইছোঁ আমি সুষম ত্বৰণ A। ত্বৰণ মানে আমি পাই আহিছোঁ কোনো বস্তুৰ, গতিশীল বস্তুৰ বেগৰ পৰিৱৰ্তনৰ সময় সাপেক্ষ হাৰ। সময় সাপেক্ষে বস্তুৰে বেগৰ পৰিৱৰ্তনৰ যিটো হাৰ, তাকে ত্বৰণ বুলি কোৱা হয়। তাক এৰে বুজোৱা হৈছে। ইয়াৰ SI একক হৈছে মিটাৰ/ছেকেণ্ড²। ইয়াত স্কুৱেয়াৰ্ড বুলি কোৱা হৈছে, স্কুৱেৰ বুলি কোৱা নাই। যিদৰে a + b হোল স্কুৱেয়াৰ্ড তেনেকৈ কোৱা হয়, a + b হোল স্কুৱেৰ, এই কথাটো ভুল ইংৰাজী গ্ৰামাৰৰ ফালৰ পৰা। তোমালোকৰ ইংৰাজী শিক্ষকৰ পৰা কথাটোৰ সত্যাসত্য জানি ল'বাচোন। টি আমি সকলোৱে জানো ই সময় বুজাইছে, আৰু ইয়াৰ SI একক ছেকেণ্ড। একেদৰে আমি এটা নতুন আখৰ পাইছোঁ S দ্বিতীয় সমীকৰণটোত, S = ut + ½ at²। এই Sটোৰ জৰিয়তে দূৰত্ব বুজোৱা হৈছে, যিটো আগতে আমি পাই আহিছোঁ। ইয়াৰ SI একক কি হ'ব? মিটাৰ। ঠিক সেইদৰে তৃতীয় সমীকৰণটো টুৱাইচ AS = v² - u²। ইয়াত আটাইকেইটা চিহ্ন আমি ইতিমধ্যে আলোচনা কৰিছোঁ। এতিয়া আমি যিডাল লেখ, এই লেখডাল ভালকৈ বুজি লওঁ। এই লেখডাল তোমালোকে ভালকৈ মন কৰিবা, আৰু ইয়াৰ ধাৰণা তেনেই সহজ। এই ধাৰণাখিনি পালে তোমালোকৰ লেখৰ জৰিয়তে সমীকৰণ কেইটা সমাধান বৰ সহজ হৈ পৰিব। ইয়াত এটা বস্তুৱে A অৱস্থানৰ পৰা B অৱস্থানলৈ গতি কৰিছে। মই যদি আঁকি দেখুৱাব পাৰোঁ,
ইয়াত মন কৰা এইটো হৈছে এ অৱস্থান, সেই অৱস্থানৰ পৰা বি অৱস্থানলৈ বস্তুটোৱে গতি কৰা বুজাইছে। কিন্তু মন কৰিবা ইয়াত শূন্যৰ পৰা আৰম্ভ হোৱা নাই, বস্তুটো ৰৈ থকাৰ পৰা আৰম্ভ হোৱাহেঁতেন লেখডাল এনেকুৱা হ'লহেঁতেন, মূল বিন্দুৰ পৰা হ'লহেঁতেন। আৰু এটা কথা এইখিনিতে কৈ লওঁ, ইয়াত যিডাল এক্স অক্ষ, তলৰ আমাৰ ভূমি সমান্তৰালডাল এক্স অক্ষ যি সময় বুজাইছে, তাতো আমি এডাল কাঁড়চিন দিব লাগে, যিহেতু অসীমলৈ বিস্তৃত। ঠিক তেনেদৰে ৱাই অক্ষতো আমি এডাল কাঁড়চিন দিব লাগে, পাঠ্যপুথিত দেখুওৱা হোৱা নাই। এডাল হৈছে ৱাই অক্ষ, যি আমাৰ কি বুজাইছে, বেগ বুজাইছে। এইকেইটা কথা মন কৰিবা। এতিয়া আমি বুজিলোঁ যে বস্তুটো এ অৱস্থানৰ পৰা বি অৱস্থানলৈ গতি কৰিছে। গতিকে ইয়াৰ প্ৰাৰম্ভিক বেগ ইউ, এ বিন্দুৰ কাষতে ইউ, সৰু হাতৰ ইউ আখৰটোত লিখা হৈছে, তোমালোকে নিশ্চয় দেখা পাইছা। আৰু অন্তিম বেগ হৈছে ভি, সেই বেগ অক্ষডালতে, ৱাই অক্ষডালতে তোমালোকে মন কৰা ই বিন্দুৰ ওচৰত সৰু হাতৰ আখৰ ভিৰে বুজোৱা হৈছে। গতিকে দৈৰ্ঘ্যৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ, ইউৰ মান কিহে দিব? এ অ তাৰ যিটো দিশ, সি কি বুজাব? দৈৰ্ঘ্য বুজাব, প্ৰাৰম্ভিক বেগ বুজাব। ঠিক সেইদৰে অ'ৰ পৰা ই লৈ যি দিশ, সি বুজাব অন্তিম বেগৰ মান। এই ক্ষেত্ৰত সাৱধান হ'বা, এৰ পৰা ইয়ে অন্তিম বেগ আৰু প্ৰাৰম্ভিক বেগৰ মাজত পাৰ্থক্যহে বুজাব। আমি অন্তিম বেগটো 0ৰ পৰা আৰম্ভ কৰিব লাগিব। গতিকে অ'ৰ পৰা ই লৈ অন্তিম বেগৰ দৈৰ্ঘ্য বুজাব, অ'ৰ পৰা এ লৈ প্ৰাৰম্ভিক বেগৰ দৈৰ্ঘ্য বুজাব। এতিয়া আমি এৰ পৰা বস্তুটো বি অৱস্থান পালেগৈ, বি অৱস্থানৰ পৰা আমি এডাল সময় অক্ষৰ, এইডাল আমি কি কৰিলোঁ, সমান্তৰাল এডাল ৰেখা আঁকিলোঁ, যি ই বিন্দুত কাটিলে। গতিকে আমি গম পালোঁ তাৰ অন্তিম বেগ ভি, যিহেতু বেগ অক্ষক সি ই বিন্দুত কাটিছে, গতিকে ই বিন্দুৰ যিটো মান বেগ অক্ষৰ, সি হ'ব অন্তিম বেগ। আমি সুষম ধৰণেৰে বস্তুটো গতি কৰিছে, সেই কথাৰ পৰা আমি বুজিব পাৰিলোঁ যে লেখডাল সৰল ৰৈখিক, হয়নে? এইখিনি কথা আমি ইতিমধ্যে জানিছোঁ। এতিয়া আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল, ইয়াত এ ইৰ দৈৰ্ঘ্য যিমান, বি ডিৰো দৈৰ্ঘ্য সিমান। কিয় তোমালোকে ক'ব পাৰিবানে? তোমালোকে নিশ্চয় বুজিব পাৰিছা যে ই এটা আমি আয়ত দেখি আছোঁ, কাৰণ আমাৰ চক কাগজৰ প্ৰত্যেকডাল ৰেখা হয় এক্স অক্ষৰ সমান্তৰাল, নহ'লে ৱাই অক্ষৰ সমান্তৰাল। আৰু গতিকে এ ই সমান্তৰাল ডি বি, ঠিক একেদৰে ই বি সমান্তৰাল এ ডি সমান্তৰাল অ' চি। ইহঁত প্ৰত্যেকৰে সমান্তৰাল। আৰু ইহঁতৰ আমি যিহেতু এটা কোণ সমকোণ বুলি আমি জানো যে এ অ' চি কোণ, অৰ্থাৎ মূল বিন্দুত যিটো কোণ কৰিছে সেইটো সমকোণ। গতিকে এই কোণটোও সমকোণ হ'ব। ই সমকোণ হোৱাৰ লগে লগে বিপৰীত কোণ ইও সমকোণ। গতিকে দুটা সমকোণ হোৱাৰ লগে লগে বাকী দুটা কোণো আমি সমকোণ বুলি আমি জ্যামিতিৰ পৰা প্ৰমাণ কৰিব পাৰিম। অৰ্থাৎ আমাৰ কি, আমাৰ গোটেই এ ই বি ডি ই এটা আয়ত। ই আয়ত হোৱাৰ বাবে এ ইৰ দৈৰ্ঘ্য যিমান, বি ডিৰ দৈৰ্ঘ্য সিমান। গতিকে আমি প্ৰয়োজন সাপেক্ষে এ ইৰ মান বি ডি বুলি বহাব পাৰোঁ। ঠিক একেদৰে ই বিৰ মান যিমান, এ ডিৰ মানো সিমান আৰু অ' চিৰ মানো সিমান। কাৰণ বি বিন্দুৰ পৰা সময় অক্ষৰ সমান্তৰালকৈ এডাল ৰেখা টানা হৈছে, সি ৱাই অক্ষত ই বিন্দুত কাটিছে, আৰু বি বিন্দুৰ পৰা বেগ অক্ষৰ সমান্তৰালকৈ অঁকা ৰেখাডালে চি বিন্দুত কাটিছে। আৰু আমি কি কৰিছোঁ, এই বি চিক কটাকৈ এই বিন্দুৰ পৰা সময় অক্ষৰ আন এডাল সমান্তৰাল ৰেখা আঁকিছোঁ, সি ডি বিন্দুত কাটিছে। গতিকে আমি এ অ'ৰ সলনি আমি কি বহুৱাব পাৰোঁ, ডি চি বহুৱাব পাৰোঁ। ইয়াত অ'ৰ পৰা চিৰ দীঘে, অ'ৰ পৰা চিৰ দীঘে
টি বুজাইছে, টি অৰ্থাৎ সময়ৰ অন্তৰাল, সময় বুজাইছে। গতিকে অ' চিৰ সলনি আমি এ ডিও ল'ব পাৰোঁ, যিহেতু দিশ একে। আৰু আমি কি ল'ব পাৰোঁ, আমাৰ প্ৰয়োজন অনুসৰি আমি ই বিও ল'ব পাৰোঁ। এইকেইটা সাধাৰণ কথা, এইকেইটা যেতিয়া বুজি পাবা আমি লেখৰ সহায়ত গতি বিষয়ক সমীকৰণকেইটা পোৱা তিনি সহজ হৈ পৰিব। আহা আমি এতিয়া পৰৱৰ্তী পৰ্যায়লৈ। আহা প্ৰথমটো সমীকৰণ ভি ইকুৱেল টু ইউ প্লাছ এ টি আমি লেখৰ সহায়ত কেনেকৈ পাওঁ তাক আলোচনা কৰোঁ। তোমালোকে চিত্ৰলৈ মন কৰিবা। চিত্ৰটোত ইতিমধ্যে আমি ব্যাখ্যা কৰা মতে বস্তু এটা এ অৱস্থানৰ পৰা বি অৱস্থানলৈ সুষম ত্বৰণ এৰে গতি কৰিছে, সৰু হাতৰ এ। এতিয়া আমি এটা কাম কৰিলোঁ, বি অৱস্থানৰ পৰা দুডাল লম্ব টানিলোঁ, বি চি, মই যদি দেখুৱাব পাৰোঁ এই বি চি আৰু বি ই এই দুডাল আমি লম্ব আঁকিলোঁ। বি চি লম্বডাল আঁকিছোঁ বেগ অক্ষৰ সমান্তৰাল হোৱাকৈ, আৰু বি ই লম্বডাল আঁকিলোঁ সময় অক্ষৰ, এই সময় অক্ষৰ সমান্তৰাল হোৱাকৈ। ঠিক আছে। তাৰপিছত আকৌ এটা কাম কৰিলোঁ, এ বিন্দুৰ পৰা বি চিলৈ সময় অক্ষৰ সমান্তৰাল হোৱাকৈ এইডাল ৰেখা আমি কি কৰিলোঁ, অংকন কৰিলোঁ। ই ডি বিন্দুত কাটিছে। কাক? বি চি ৰেখাক ডি বিন্দুত কাটিছে। এতিয়া তোমালোকে মন কৰা, বি চি অংশৰ দৈৰ্ঘ্য কিমান, বি চি ৰেখাখণ্ড অংশৰ দৈৰ্ঘ্য কিমান? এই ৰেখাখণ্ড দুটা ৰেখাখণ্ডৰ সমষ্টি বি ডি আৰু ডি চি। বুজি পাইছা? এই বি চি গোটেই ৰেখাখণ্ডডাল দুটা ৰেখাখণ্ডৰ সমষ্টি বি ডি আৰু ডি চি। গতিকে আমি ক'ব পাৰোঁ বি চি সমান বি ডি প্লাছ ডি চি। নিশ্চয় পাৰোঁ, ইয়াত তাকে দেখুওৱা হৈছে এই অংশত। তাৰপাছত কি কৰিছে, ডি চিৰ সলনি অ' এ বহুৱাইছে। এই ডি চি অংশটো অ' এ অংশৰ সমান, গতিকে অ' এ বহুৱাইছে। কিয় বহুৱালে? আমি যাতে অ' এ ই প্ৰাৰম্ভিক বেগৰ মান বেগ অক্ষত বুজাইছে, গতিকে আমি অক্ষ দুডালৰ অংশৰে যদি বুজাওঁ আমি বেগ বহুৱাব পাৰিম, বেগৰ চিহ্ন। গতিকে তাত অ' এ বহুৱাইছে। এতিয়া মন কৰিবা, বি চি সমান আমি কি পাই গ'লোঁ, বি ডি প্লাছ ডি চিৰ সলনি অ' এ, বি ডি প্লাছ অ' এ। যদি বি চি সমান বি ডি প্লাছ অ' এ হয়, তেনেহ'লে বি ডি সমান কিমান হ'ব, বি চি মাইনাছ অ' এ হ'ব। বি চি মাইনাছ অ' এ, ইয়াত সেই শাৰীটো লিখা নাই, তোমালোকে সেই শাৰীটো লিখি ল'লে সহজ হ'ব। বি ডি সমান কি পাম আমি, বি চি মাইনাছ অ' এ। তোমালোকে লিখি ল'বা। তাৰপাছত আমি সিহঁতৰ মান বহুৱাইছোঁ। তেতিয়া আমি পাইছোঁ, আমি বি চিৰ সলনি বহুৱালোঁ ভি। এই গোটেই বি চি অংশ কাৰ সমান আছিলে, ই অ'ৰ সমান আছিলে। তাৰ মান ভি মাইনাছ ইউ পক্ষান্তৰ কৰি লোৱা হৈছিল। গতিকে আমি বি ডি সমান ভি মাইনাছ ইউ পালোঁ। এতিয়া ত্বৰণ হৈছে বেগৰ পৰিৱৰ্তনৰ হাৰ, সময় সাপেক্ষ হাৰ। গতিকে বেগৰ পৰিৱৰ্তনক আমি অতিবাহিত হোৱা সময়েৰে হৰণ কৰিব লাগিব। ইয়াত বেগৰ পৰিৱৰ্তন কি আছিল, তোমালোকে কি কৰিব লাগিব, অন্তিম বেগৰ পৰা প্ৰাৰম্ভিক বেগক বিয়োগ কৰিব লাগিব। অন্তিম বেগ আছিল ভি, এতিয়া ভিক বুজাইছিল অ' ইৰে। তাৰ পৰা আমি কি অংশ বাদ দিব লাগিব, প্ৰাৰম্ভিক বেগ অংশ বাদ দিব লাগিব। ইয়াৰ পৰা এই অংশটো আমি বাদ দিব লাগিব, মানে আমাৰ এই যি অংশ থাকি গ'ল সিয়েই হ'ব বেগৰ পৰিৱৰ্তন। গতিকে ভি মাইনাছ ইউৰ সলনি আমি বি ডি বহুৱাব পাৰোঁ, যিহেতু আগৰ সমীকৰণত পাই আহিছোঁ। বেগৰ পৰিৱৰ্তন ডিভাইডেড বাই টি, সময়ৰ যিটো মান, অতিবাহিত হোৱা সময়ৰ মান, তাক কিহে বুজাব, অ' চিয়ে বুজাব। অ' চিয়ে বুজাব, এ ডিয়ে বুজাব, যিহেতু অ' চি আৰু এ ডি সমান, আৰু ই বিয়েও বুজাব। আমি ইয়াত এতিয়া কি কৰিলোঁ, এ ডিৰ সলনি আমি অ' চি বহুৱাব পাৰোঁ, সমান আয়তৰ
বিপৰীত বাহু আৰু তাৰ মান বহুৱালোঁ t গতিকে আমি পালোঁ a সমান bd বাই t গতিকে bd সমান at পক্ষান্তৰ কৰিলোঁ দুইফালে t ৰে পূৰণ কৰিলোঁ এফালে at পালোঁ বাওঁফালে আৰু সোঁফালে কি পালোঁ আমি bd ৰৈ গ'ল t কেনসেল আউট হৈ এতিয়া bd সমান ওপৰত পাই আহিছিলোঁ v - u bd সমান পালোঁ at গতিকে v - u সমান at আমি পাওঁ v - u সমান at তাৰ পৰা আমি পাম v সমান u প্লাছ at পক্ষান্তৰ কৰি আমি আমাৰ প্ৰথম সমীকৰণটো পাব পাৰোঁ তোমালোকে ইয়াতে এই অংশটো অলপ চমুৱাই bd সমান যেতিয়া v - u পোৱা তাতে আমি বেগ সময় লেখৰ যিটো ত্বৰণৰ যিটো সমীকৰণ a = বেগৰ পৰিৱৰ্তন ডিভাইডেড বাই অতিবাহিত হোৱা সময় এই বেগৰ পৰিৱৰ্তনত v - u অতিবাহিত হোৱা সময়ত পুনে পুনে আমি যদি t ৰ মান বহুৱাওঁ তাতে এবাৰ ad দিলোঁ ad সমান oc দিলোঁ তাৰ মান t দিলোঁ গতিকে তাৰ পৰা আমি পুনে পুনে কি পাব পাৰোঁ a = v - u বাই t আৰু তাৰ পৰা আমি কি পাব পাৰোঁ v = u প্লাছ at তেনেদৰেও আমি সমাধানটো কৰিব পাৰোঁ তোমালোকে এই অংশটো পুনৰ ৰিৱাইণ্ড কৰি তোমালোকৰ পাঠ্যপুথিৰ সৈতে মিলাই আৰু এবাৰ নিজেই লেখ আঁকি সমাধানটো নিজে উলিয়াবলৈ যত্ন কৰিবা আৰু যেতিয়া এইবোৰ ধাৰণা সঠিক হ'ব গ্ৰাফত তেতিয়া তোমালোকে সাংখ্যিক সমস্যা নিচেই সহজভাৱে কৰিবলৈ সক্ষম হ'বা আহা এতিয়া আমি দ্বিতীয়টো সমীকৰণ s = ut plus half at squared তাক কেনেকৈ পালোঁ ব্যাখ্যা কৰিবলৈ যত্ন কৰোঁ একেটাই চিত্ৰ একেখিনি ব্যাখ্যা আগৰ সমীকৰণটোৰ সৈতে আমি যদি কন্টিনিউ কৰোঁ তেতিয়াহ'লে এইবাৰ নতুনকৈ কেৱল আহিব এটা ৰাশি দূৰত্ব যাক s ৰ জৰিয়তে বুজোৱা হৈছে এতিয়া আমাৰ বেগ সময় লেখৰ যিকোনো এটা লেখডালৰ যিকোনো এটা অংশৰ তলৰ অংশৰ কালি ধৰি ললোঁ আমি এটা অংশ ললোঁ মই যদি আঁকি দেখুৱাব পাৰোঁ এই অংশটো কাটি ললোঁ তাৰ তলৰ অংশ এই অংশৰ যিটো কালি এই অংশৰ কালিয়ে কি বুজাব সেই অৱস্থান দুটাৰ মাজৰ দূৰত্ব বুজাব আৰু যদি পথটো সৰলৰৈখিক হয় দূৰত্ব আৰু সৰণ একে হ'ব বুলি তোমালোকে জানা এতিয়া কথাটো হৈছে অতিক্ৰম কৰা দূৰত্ব s হ'ব o a b c আমাৰ যেহেতু a আৰু b বিন্দু আমাৰ a বিন্দু প্ৰাৰম্ভিক বিন্দু b বিন্দু অন্তিম বিন্দু গতিকে a ৰ পৰা b লৈ যাওঁতে অতিক্ৰম কৰা দূৰত্ব কিমান আমাৰ লেখডালত a বিন্দু আৰু b বিন্দুৰ তলৰ অংশই অধিকাৰ কৰা কালিৰ পৰিমাণেই হ'ব আমাৰ অতিক্ৰম কৰা দূৰত্ব অৰ্থাৎ আমি এটা ট্ৰেপিজিয়ামটো কি পালোঁ আমি দুই ধৰণে ক'ব পাৰোঁ আমি সাধাৰণতে ঘড়ী কাটাৰ বিপৰীত দিশত কওঁ AOCB ট্ৰেপিজিয়াম পালোঁ AOCB আৰু ইয়াত তোমালোকক কি কৰিছে ঘড়ী কাটাৰ দিশতেই কৈ দিছে যে OABC আমি এটা ট্ৰেপিজিয়াম পালোঁ OABC ট্ৰেপিজিয়াম ঠিক আছে যেনেধৰণেই নোলোৱা এতিয়া এই ট্ৰেপিজিয়ামটো এটা আয়ত আৰু এটা ত্ৰিভুজৰ সমষ্টি আয়তটো কি AOCB যদি দেখুৱাব পাৰোঁ AOCB এটা আয়ত আৰু ADB এটা আমি কি পাইছোঁ ADB এটা ত্ৰিভুজ এই আয়তটোৰ কালি আৰু ত্ৰিভুজটোৰ কালি পৃথকে পৃথকে উলিয়াই যোগ কৰিলে আমি কি পাম AOCB ট্ৰেপিজিয়ামটোৰ কালি পাম এতিয়া তোমালোকে ইয়ালৈ মন কৰা OADC আয়তক্ষেত্ৰৰ কালি তাত দিশ পূৰণ প্ৰস্থ হৈছে OA প্ৰস্থ OC দিশ চিত্ৰৰ সহায়ত তোমালোকে পাঠ্যপুথিত চিত্ৰটো মেলি লোৱা ইয়াত নিশ্চয় সৰু দেখা পাইছা OA ইনটু OC প্ৰস্থ পূৰণ দিশ আমি আয়তক্ষেত্ৰটোৰ কালি পালোঁ প্লাছ হাফ ইনটু ভূমি পূৰণ উন্নতি ইয়াত AD ভূমি ধৰিছে
BD উন্নতি গতিকে আমি পূৰণ কৰিলোঁ এতিয়া আমি x অক্ষ আৰু y অক্ষ সাপেক্ষে আমি মানবোৰ টানি আনো OA এর হলনি আমি ইউ বহুৱাব পাৰোঁ বেগ অক্ষলৈ চোৱা OA এর হলনি আমি কি বহুৱাব পাৰোঁ ইউ বহুৱাব পাৰোঁ এই OA এর হলনি আমি কি বহুৱাব পাৰোঁ ই আৰম্ভণিৰ বিন্দুৰ পৰা প্ৰাৰম্ভিক বিন্দুৰ দূৰত্ব বুজাইছে গতিকে আমি প্ৰাৰম্ভিক বেগ বুলি বহুৱাব পাৰোঁ ঠিক একেদৰে OC এই OC অংশ ওৰ পৰা C অংশ OC অংশ কাৰ সমান AD অংশৰ সমান AD অংশৰ সমান আছিল এই দুইটা হলনি আমি কি বহুৱাব পাৰোঁ T বহুৱাব পাৰোঁ আমি প্ৰথম অংশত পাইছো OC আৰু দ্বিতীয় অংশত পাইছো AD প্ৰথম অংশত OC দ্বিতীয় অংশত AD এই দুইটা স্থানতে আমি সময়ৰ বাবে সৰু হাতৰ T বহুৱাব পাৰোঁ থাকি গল BD এর মান কিমান BD এর হলনি AT বহুৱাইছে কিয় বহুৱাইছে এতিয়া কথাটো হল আমি ইতিমধ্যে আগৰ সমীকৰণত আমি আগৰ ইয়াত BD সমান AT ইতিমধ্যে পাই আহিছো এই অংশত আমি BD সমান AT ইতিমধ্যে পাই আহিছো গতিকে তাৰ পৰা কি বহুৱাইছে BD সমান AT বহুৱাইছে তেতিয়া আমি কি পাইছো S = U plus T U into T plus half T into AT আমি মানবোৰ বহুৱাই চাব লাগিব এটা এটা কৈ তোমালকে বহিত পাতি ইয়াৰ প্ৰত্যেকটো মান এই অংশৰ প্ৰত্যেকটো মান তোমালকে বহুৱাই চোৱা তেতিয়া আমি এই অংশৰ প্ৰত্যেকটো মান যদি বহুৱাই চোৱা তেতিয়া হলে আমি S = UT plus half AT squared দুটা T আমি T squared ব্যৱহাৰ কৰিলো এই যেটো সমীকৰণ তাক পাবলৈ সক্ষম হম ঠিক আছে তোমালোকে যিমানবাৰ প্ৰয়োজন হয় ভিডিওটো ৰিৱাইন্ড কৰি পাঠ্যপুথি মেলি আৰু বহিত নিজে অনুশীলন কৰি ধাৰণাটো আয়ত্ত কৰিবলৈ চেষ্টা কৰিবা বুলি আশা কৰিলো এইখিনিতে মাজতে এটা কথা কওঁ মোক ধুবুৰীৰ এজন ছাত্ৰই ফোন কৰিছিলে তেওঁ কৈছিল আখৰবোৰ কিছু পৰিমাণে ডাঙৰকৈ দেখুৱাবলৈ তেওঁ জিঅ' ফোন ব্যৱহাৰ কৰে দেখাত নিশ্চয় অসুবিধা হয় আমি বুজি পাওঁ আৰু কিছুমান ছাত্ৰ ছাত্ৰীটো একেবাৰে এন্ড্ৰইড মোবাইল আনকি জিঅ' ফোনো নাই গতিকে আমাৰ বিভাগীয় কৰ্তৃপক্ষই আমাৰ এই প্ৰচেষ্টা কিমান সফল হৈছে তাক নিশ্চয় বিবেচনা কৰিব কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে জীৱন ৰক্ষা আমি যে ঘৰত সোমাই আছো বিদ্যালয়লৈ যোৱা নাই তাৰ কাৰণটোই হৈছে আমাৰ জীৱনটো ৰক্ষা পৰিলেহে আমি পৰৱৰ্তী সময়ত আমাৰ শিক্ষা আগুৱাই নিব পাৰিম গতিকে তোমালোকে এই অসুবিধাৰ মাজতো যিখিনি আমি পাইছো তাকেই ঢেৰ বুলি ভাবি আমি আগবাঢ়ি যাব লাগিব আৰু মোবাইলেৰে পঢ়ো বুলি কেৱল মোবাইলটোতে আমি দিনটো ব্যস্ত থাকিলে নহব এই কথাটো তোমালোকে নিশ্চয় বুজিব পাৰিছা তোমালোকৰ অভিভাৱকেও নিশ্চয় কয় গতিকে কথাটোৰ প্ৰতি মন দিবা বুলি মই এই পাঠৰ মাজতে তোমালোকলৈ অনুৰোধ আগবঢ়ালো তথাপি তোমালোকৰ আৰু কিবা আন অসুবিধা যদি পোৱা মোক জানিবলৈ দিবা এতিয়া আহিছো আমি ইয়াৰ পৰৱৰ্তী যেটো সমীকৰণ সেই সমীকৰণটোলৈ আমাৰ অন্তিম সমীকৰণটোলৈ ই হৈছে অৱস্থান আৰু বেগ সম্পৰ্কৰ সমীকৰণ ইয়াত একেটাই লেখ ব্যৱহাৰ কৰা হৈছে অৱস্থান এছৰ জৰিয়তে বুজোৱা হ'ব আৰু বেগ ইয়াত সময় নাই ইয়াত সময় কথাটো উল্লেখ নাই তোমালোকে চোৱা গতিকে যেটো আমি সমীকৰণ পাওঁ টুৱাইস as = v² - u² তাতো t নাই t ৰাখিটো উঠাই দিয়া হৈছে দুই ফালৰ পৰা আমি ইতিমধ্যে পাই আহিছিলো s = OABC ট্ৰেপিজিয়ামৰ কালি ইয়াত এটা সহজ পদ্ধতি ব্যৱহাৰ কৰিছে ট্ৰেপিজিয়ামৰ কালিৰ কাৰণে তোমালোকে চোৱা তোমালোকে জ্যামিতিত নিশ্চয় পাইছা ট্ৰেপিজিয়ামৰ কালি কি হাফ ইনটু ইয়াত ডিভাইডেড বাই 2 আছে তাৰ পৰা আমি হাফটো পূৰণ কৰি আগুৱাই লৈ যাব পাৰো হয় হাফ ইনটু এই যি সমান্তৰাল বাহু দুটাৰ যোগফল দীঘৰ যোগফল পূৰণ উন্নতি
ট্ৰেপিজিয়ামৰ কালি এনেকুৱা এটা সূত্ৰ তোমালোকে নিশ্চয় পাইছিলা সমান্তৰাল বাহু দুটা ইয়াত OA আৰু BC ধৰিছে OA আৰু BC নিশ্চয় ইয়াত OA আৰু BC ইয়াত সমান্তৰাল বাহু এই দুটাৰ যোগফল পূৰণ উন্নতি ইয়াত উন্নতি OC ৰ মান কাৰ সৈতে সমান AD ৰ সৈতে সমান উন্নতি OC ই কাৰ সৈতে সমান AD ৰ সৈতে সমান গতিকে আমি ব্যৱহাৰ কৰিব পাৰো আৰু তাত আমি মান বহুৱাই আমি পাওঁ S = U + V * T / 2 এই সমীকৰণটো আমি পাওঁ ক'ত কি বহুৱালে OA সমান U বহুৱালে OA সমান U বহুৱালে কিয় বহুৱাইছে তোমালোকে গম পাইছে ইতিমধ্যে মূল বিন্দুৰ পৰা প্ৰাৰম্ভিক অৱস্থানৰ যেটো দূৰত্ব বেগ অক্ষত হি প্ৰাৰম্ভিক বেগ বুজাই আছে ধৰি লোৱা এটো 1 এটো 2 এটো 3 মিটাৰ/সেকেন্ড 3 মিটাৰ/সেকেন্ডৰ পৰা যদি আৰম্ভ কৰে এই অৱস্থানত গতিকে প্ৰাৰম্ভিক বেগ 3 নহব জানো গতিকে ইয়াৰ দৈৰ্ঘ্য 3 একক বুজাবলৈ হলে আমি O ৰ পৰা A দৈৰ্ঘ্য লব লাগিব গতিকে আমি সেই অংকও বুজাই দিছো তোমালোকে নিশ্চয় বুজিব পাৰিছা আকৌ BC সমান V বুজাইছে অন্তিম বেগ BC B পৰা C লৈ ই অন্তিম বেগ V বুজাইছে ই B পৰা C অংশই কি বুজাইছে অন্তিম বেগ V বুজাইছে অৰ্থাৎ E O ৰ সমান হি E O ৰ সমান হয়নে গতিকে এই দুটা আমি বুজিব পাৰিছো আৰু OC সমান T বহুৱাইছে OC সমান T টো হয় সময় অক্ষত আছে সময় অন্তৰাল বুজাইছে এই আটাইকেইটা মান বহুৱাই আমি পাইছো S = U + V * T / 2 আৰু বেগ সময় সম্পৰ্কৰ পৰা ইয়াৰ আগৰ আমি যি পাই আহিছো তাত আমি পাইছিলো T = V - U / A পক্ষান্তৰ কৰিছে আমি পাইছিলো A = V - U / T ইয়াত ধৰা হৈছে T = V - U / A বুজি পাইছে না কথাটো মন দিয়া আমি আগতে পাইছিলো A = V - U / T আৰু আমি কি কৰিছে ইয়াত পক্ষান্তৰ কৰিছে T আৰু A হালসলনি কৰিছে পূৰণৰটো হৰণৰ স্থানলৈ নিছে সমান চিহ্নৰ পক্ষান্তৰ কৰি হৰণৰটো পূৰণলৈ গৈছে বা গাণিতিক ভাৱেও ইয়াক ব্যাখ্যা কৰিব পাৰি আমি পালো T = V - U / A এই দুইটা সমীকৰণৰ পৰা পালে S = V + U * V - U / twice S = U + V আগতে আছিল U + V ক আমি V + U বুলি ক'ব পাৰো সহযোগ বিধি হয়নে আৰু কি পালে V - U / twice এই দুইটা সমীকৰণৰ পৰা T ৰ হলনি বহুৱালে V - U / twice টো আগৰ হৰণৰ 2 আৰু এইবাৰৰ হৰণৰ A গতিকে হৰত আমাৰ হল twice দুটাই এটা V + U * V - U গণিতলৈ মন কৰা A + B * A - B বা x + y * x - y এনেকুৱা এটা সূত্ৰ আছিলে x² - y² বা আমি যদি a বিৰে প্ৰকাশ কৰো a² - b² তাক ব্যৱহাৰ কৰিছে গতিকে পাইছে S = V² - U² / twice এইখিনিতে অলপ চমুৱাইছে পাঠ্যপুথিত তোমালোকে সেই শাৰীটো সম্পূৰ্ণকৈ প্ৰথমতে লিখাৰ অভ্যাস কৰিবা আমি মান বহুৱাই পালো আৰু তাৰ পৰা আমি পাব পাৰো twice AS এই twice A অংশটো হৰণত আছে তাক আমি পক্ষান্তৰ কৰি S ৰ ওচৰলৈ লৈ গলো twice AS = V² - U² এইখিনিতে আজি আমাৰ তিনিটা সমীকৰণৰ লেখৰ সহায়ত কেনেকৈনো আমি পাব পাৰো তাৰ আলোচনা শেষ কৰিলো তোমালোকে ইয়াত কিবা বুজি নোপোৱা অংশ থাকিলে পুনৰ মোক জনাব পাৰিবা কমেন্ট অংশত জনাব পাৰিবা বা মোৰ নম্বৰ এটা ভিডিঅ' দিয়া আছিলে মই এইখিনিতে নম্বৰটো দিব বিচাৰিছো 70025447000 এই নম্বৰটো তোমালোকে হোৱাটছএপ যোগেও পাৰিবা বা মেছেজৰ যোগেদিও বা ফোন কৰিও তোমালোকৰ বিভিন্ন অসুবিধাসমূহ জনাব পাৰিবা আশা কৰোঁ তোমালোকৰ দিনবোৰ ভালৰে যাওক পঢ়া শুনা চলাই থাকিবা অহাটো ক্লাছত
মই ভাবিছিলোঁ ইয়াতে কেইটামান আমি সাংখ্যিক সমস্যা অন্তৰ্ভুক্ত কৰিম বুলি। যথেষ্ট ভিডিঅ'টো দীঘল হ'ব, গতিকে অহা ভিডিঅ'ত আমি সাংখ্যিক সমস্যাসমূহ দীঘল কৰিম। সুষম বৃত্তীয় গতি আমি তাকো আলোচনা কৰিম। আজিলৈ এইখিনিতে সামৰিছোঁ। ধন্যবাদ।